Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে কুশলে আছে আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছো একেবাৰে সহজতে বনাব পৰা চিকেনৰ ৰেচিপি আৰু দেখাত যেমান ধুনিয়া হৈছে খাই হিমান ভাল লাগিছে আহকচোন কেনেকৈ বনালো চিকেনৰ ৰেচিপিটো চাও এয়া মই চিকেনখিনি ভালকৈ ধুই ললো ইয়া পিয়াজ কাটি লৈছো ইয়াতে 5টা মিডিয়াম সাইজৰ পিয়াজ আছে আৰু ইয়াতো ইয়া দুটা পিয়াজ মিডিয়াম সাইজৰ আদা নহৰু গৰম মছলা গোটা গৰম মছলা আৰু ধনিয়া গোটা জিৰা এনেকৈ লৈছো আৰু এইখিনি গোটেইখিনি এনেকৈ পিচিম গোটা জালুকো আছে অলপমান পানী দিলো দি পেলাই এইখিনি এটা পিচি লম মছলাখিনি পিচি হৈ গ'ল এতিয়া এই মছলাখিনি চিকেনত দি দিম মিক্স কৰিম ইয়া বিলাহীও দিম ইয়াতে দুটা বিলাহী এনেকৈ দীঘলীয়া কাটি লৈছো গুটিখিনি দিয়া নাই মই আৰু ইয়া পিয়াজ এনেকৈ কাটি লৈছো আন্দাজমতে নিমখ দিলো হালধি দিছো আৰু ইয়া শুকান জলকীয়া গুৰি অকমান তেল 3 চামুচমান তেল হ'ব এতিয়া এইখিনি ভালদৰে মিক্স কৰিম ইয়া মিক্স হৈ গ'ল এইখিনি এটা 10 মিনিট সময় মানে থৈ দিম এনেকৈ ঢাকি বেছি সময় থব পাৰে বেছি সময় কৰিব পাৰিলে ভাল হয় মই 10 মিনিট সময় ঢাকি থৈছো এটা কেৰাহী এখন লৈছো লৈ পেলাই ইয়াতে মিঠাতেল গৰম কৰিছো দুটামান তেজপাত দিলো ইয়াতে তেজপাত কিটা চিঙি দিছো মই এটা মেৰিনেট কৰা চিকেনখিনি ইয়াতে দি দিলো এতিয়া জুইটো বেছিকৈ ৰাখিছো হাই ফ্লেমত ৰাখি অকমান সময় ভাজি লম চিকেনখিনি চিকেনৰ পৰা এটা পানী ওলাই পানীটো অকমান ওলাই পেলাই শেষ হওক তাৰ পিছত এনেকৈ ভাজি সেইখিনি সময়লৈকে ভাজি থাকিম চিকেনখিনি চিকেনখিনি হাই ফ্লেমত ভাজি হ'ল অলপ সময় তাৰ পিছত এতিয়া আকৌ ঢাকন মাৰি দিলো দি পেলাই ফ্লেমটো লো মিডিয়াম কৰি দিলো দি এনেকৈ ঢাকন মাৰি দিলো এতিয়াও পানী বহুত ওলাইছে এনেদৰে মাজে মাজে ঢাকন মাৰি চিকেনখিনি সিজি যোৱালৈকে মই মানে ৰান্ধিম বনাম মাজে মাজে লৰাই দিছো আকৌ ঢাকন মাৰি দিলো ইয়া চিকেনখিনি সিজি গ'ল এতিয়া ইয়াতে লাই পাতখিনি দি দিম এইখিনি লাই পাত ভালদৰে ধুই মানে চাই ধুই থৈছো আৰু এইখিনি নকটাকে এনেকৈ দি দিম দি পেলাই এইখিনি নলৰাও অকমান সময় এনেকৈ ঢাকন মাৰি দিম 5 মিনিটমান সময় 5 মিনিট হৈ গ'ল এতিয়া ইয়াখিনি অকমান লৰাই দিম ভালদৰে মিক্স কৰি দিম অকমান ভালদৰে এনেকৈ ভাজি লম আকৌ এতিয়া ইয়াত অলপ পানী দি দিছো বেছি পানী দিয়া না অলপ পানী দি দিছো এতিয়া আকৌ অকমান সময় ঢাকন মাৰি বনাম মানে ৰান্ধিম এয়া চিকেন অলমোস্ট ডান হৈ গ'ল চিকেন
এতিয়া ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ, দি পেলাই অকণমান সময় লৰাই দিম। এয়া আমাৰ আজিৰ চিকেনৰ ৰেচিপি চিকেন হৈ গ'ল। ৰেচিপিটো চাই কেনে পালে জনাবচোন, আৰু মোৰ চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ, কমেণ্টো দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।